Hello everyone, welcome to my channel. কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালেই আছে। আজি ব্লগটো ষ্টাৰ্ট কৰিবলৈ ওলাইছো। আজি মই যাবলৈ ওলাইছো আমাৰ কলেজলৈ মানে জুৰহাট কলেজলৈ। কিয়নো জুৰহাট কলেজত সোণালী জয়ন্তীৰ মানে আমাৰ সোশিয়োলজি ডিপাৰ্টমেণ্টৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠান আয়োজন কৰা হৈছে আৰু আজি প্ৰথম দিন। বলকচোন আপোনালোকক দেখাই থাকিম। আৰু এই কলেজ পালোহি কলেজৰ সকলো সিনিয়ৰ আৰু জুনিয়ৰ সকলো ষ্টুডেণ্ট আহিছে। আজি ইমান ভাল লাগিছে কলেজৰ পৰিৱেশটো। আৰু এয়া সোণালী জয়ন্তী অনুষ্ঠানৰ লগত সংগতি ৰাখি এখনি এক্সিবিশন আয়োজন কৰা হৈছিল। এয়া আমাৰ সুন্তি কেনেকুৱা লাগিছে মানে তোমাৰ হাউ ইজ ইউৰ এক্সপিৰিয়েঞ্চ? মোৰ নিজৰ কলেজখনলৈ আহিছোঁ, আগতে ইয়াতে পঢ়ি গৈছোঁ আৰু আজি ভাল লাগিছে। আমাৰ যিবিলাক চিনিয়ৰ ইমান ধুনীয়াকৈ আমি সোমাই আহোঁতে ৱেলকাম কৰিছে। চিনিয়ৰ আৰু জুনিয়ৰ সকলোৱে ভাল লাগিছে আৰু প্ৰগ্ৰেমটো বহুত ভালেই হৈছে বাৰু। ভাল লাগিছে আৰু ফ্ৰেণ্ডছকো লগ পাইছোঁ। সিহঁতক দুজনী আহিছে আৰু আমাৰ লগৰ আৰু আহিব বাকী থাকিলে, কিন্তু কাইলৈও প্ৰগ্ৰেম বাকী আছে। প্ৰগ্ৰেম আহিম কৈছিলে, কিন্তু তাৰ পাৰ্চনেল প্ৰগ্ৰেমৰ কাৰণে আহিব নোৱাৰিলে। নয়নমণি তোক বহুত মিছ কৰিছোঁ, এই ভিডিঅ'টোৰ জৰিয়তে জনাইছোঁ। তই তাতে ভাল লাগিলে যে ইমান ধুনীয়াকৈ সঁচাকৈ বহুত ভাল লাগিছে মানে আহি পেলাই। আমি যদিও ওলাই গ'লোঁ এই কলেজখনৰ পৰা, মানে এক্সপেক্টেশ্যন যিটো আছিলে, যদিও মানে এই কলেজখনৰ পৰা যদিও আমি ডিপাৰ্টমেণ্টৰ পৰা মানে ওলাই গ'লোঁ, তথাপিতো আমাক যেনেকৈ মানে আমাৰ জুনিয়ৰখিনিয়ে যেনেকৈ আমি আহোঁতে ৱেলকাম কৰিছে বা সেইখিনি যিখিনি আদৰ সাদৰ কৰিছে, আমাক সঁচাকৈ আমাৰ বহুত ভাল লাগিছে। এনেকুৱা ফিল হোৱা নাই যে আমি কলেজখনৰ পৰা বা ডিপাৰ্টমেণ্টৰ পৰা আমি ওলাই গ'লোঁ, তেনেকুৱা আমাৰ ফিল হ'বলৈ দিয়া নাই। মানে ইমান ধুনীয়াকৈ এয়া আমাৰ জুনিয়ৰ পৰিচিতা দেৱাশ্ৰী। নম্বৰ কেন্দ্ৰিক শিক্ষা ব্যৱস্থাত আমাৰ কেৱল মাত্ৰ মই বুলি কোৱা নাই, আমাৰ সমাজখন নম্বৰৰ পিছে পিছে গৈ আছে। ব্যস্ততাৰ অজুহাত দেখাওঁ আমি, কিন্তু এইটো আমাৰ ডিপাৰ্টমেণ্টৰ ক্লাছৰুম হয়। আমি এইটো দুৰ্ভাগ্যবশতঃ ক্লাছ কৰিবলৈ নাপালোঁ। আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া ইয়াৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছিলে। আৰু এইখন হৈছে আমাৰ ডিপাৰ্টমেণ্টৰ ৱাল মেগাজিন। আৰু আমাৰ ডিপাৰ্টমেণ্টৰ টিচাৰ্ছ কমন ৰুম। ডিপাৰ্টমেণ্টৰ টিচাৰ্ছ কমন ৰুমত আমাৰ জেচিয়ানসকলৰ নাম সন্নিৱিষ্ট কৰি ৰখা হৈছে। ফাৰ্ষ্ট ক্লাছ হোল্ডাৰসকলৰ নাম এনেদৰে বৰ্ডত নামসমূহ লিখি পেলাই
এনেদৰে তেওঁলোকৰ স্মৃতিসমূহ ৰাখি থোৱা হৈছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব লাগিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকলৈ জনালোঁ অশেষ ধন্যবাদ। আৰু শেষত কেইখনমান ফটো আপোনালোকৰ বাবে আগবঢ়ালোঁ।